নমস্কাৰ আমাৰ ইউটিউব চেনেললৈকে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ আগলৈকে লৈছোঁ এই কাষ্টমাৰে বুকিং কৰা ইউটিউবৰ কাষ্টমাৰ হয়। আপোনালোকৰ কেঁচা পাত 3যোৰ বুকিং কৰিছে যোৱাকালি ৰাতি আৰু এযোৰ পিয়ৰ পাত আমি যোৱা এক ৰাতিৰ ভিতৰত এইবিলাক দহি চহি গুঠি গোটেইখিনি ৰেডি কৰিছোঁ। আপোনালোকে দেখিছে কাপোৰৰ কোৱালিটি কেনেকুৱা, কিমান ধুনীয়া হয়, কিমান হেভি হয়, কেঁচা পাতৰ যোৰা হয়। এইবিলাক এইযোৰ পিয়ৰ পাত, এইযোৰ কেঁচা পাত মানে চাদৰখন কেঁচা পাত আৰু মেখেলা বিপি পিয়ৰ পাত। আৰু এইযোৰ মষ্ট ডিমাণ্ডিং। অকল কালি আমি আপডেট দিছিলোঁ, দেখিছে আপোনালোকে হেভি কিমান। কালি আপডেট দিছিলোঁ, লগে লগে কালি ৰাতিৰ ভিতৰতে চেল হ'ল এইযোৰ। আৰু 7যোৰমান এইযোৰ বনোৱা অৰ্ডাৰ আহিছে। যদি আপোনালোকক বনাব লাগে বা অৰ্ডাৰ দিব বিচাৰে, এইটো যোৰা বিৰাট ধুনীয়া হয়, বিৰাট ডিমাণ্ডিং হয়। আপোনালোকে যোগাযোগ কৰিব পাৰে মোক। আৰু 15 দিনৰ ভিতৰত আপোনালোকক বনাই দিব পৰা যাব, ব্যৱস্থা আছে আমাৰ হাতত। মই আহক কাপোৰ কেইযোৰ মই আপোনালোকক খুলি দেখাওঁ। এইযোৰ আপোনালোকক প্ৰথম দেখাওঁ আপোনালোকক। এইযোৰ দেখিছে বিৰাট ধুনীয়া হয় আৰু একদম খিচখিচিয়াকৈ কাম কৰা হৈছে, লগত কাপোৰৰ কোৱালিটি একদম বঢ়িয়া হয়। আপোনালোকে এইযোৰ হোৱাইট যেন পাইছে, কিন্তু এইযোৰ হোৱাইট নহয়, একদম লাইট কালাৰ আছে। আপোনালোকৰ চাৰ্ফ কালাৰ, একদম লাইট কালাৰটো একদম। আৰু গোটেইখিনি চিলভাৰ গুণাত কাম আছে, লগতে আপোনালোকৰ তামাৰ গুণাটো যোনটো আছে সেইটো গোটাবিলাক কাম কৰা হৈছে। ইয়াৰে অৰিজিনেল কালাৰটো মোবাইলত আহিছেনে নাজানো, কিন্তু কাপোৰযোৰ দেখিবলৈ বিৰাটেই ধুনীয়া। আৰু কাপোৰবিলাক আমাৰ আপোনালোকে একদম হেভি কোৱালিটিত পাব। ইয়াৰে চাইড পাৰে এইটো বিপি, এইটো আৰু লগতে চাব পাৰে গোটেই এইযোৰ হেণ্ডলুম শুৱালকুছি। আৰু এয়া চাওক, আপোনালোকৰ মেইন কথাটো হ'ল লেবৰেটৰী টেষ্টেড। গোটেই কাপোৰ আমাৰ লেবৰেটৰী টেষ্টেড পাব আপোনালোকে। এনেকুৱা নহয় যে শুৱালকুছি বুলি কৈ বেলেগৰ বিক্ৰী কৰিম, তেনেকুৱা নহয়। আমাৰ নিজৰ প্ৰডাকশ্যন, গোটেই দেখিছে লেবৰেটৰী টেষ্টিং আছে। আৰু কাপোৰ কেইযোৰ একদম আপোনালোকে ভাল পাব যদি ল'ব বিচাৰে। এইখন মেখেলাখনে কিমান হেভি। এই বজাৰত এনেকুৱা কাপোৰ নহয় যে এদিন লৈছে আপোনালোকে পিছদিনা ফিচিকি যায়, কিবা যায় বা হেৰি হৈ যায়, ফাহি যায়, তেনেকুৱা কথা নহয়। এইবিলাক পূৰা হেভি কাপোৰ, আপোনালোকে দেখিছে পূৰা হেভি কাপোৰৰ কোৱালিটি। এইবিলাকত লাইফ টাইম ৱাৰেণ্টি আৰু কাপোৰবিলাকত। এইখন মেখেলাখনো আপোনালোকে আঁঠুৰ ওপৰলৈকে কাপোৰ দেখিছে। আৰু কিমান আহল বহলকৈ বনোৱা হৈছে, অকল চাদৰৰ বাতিতে বনোৱা হৈছে। আপোনালোকে শ্বাইনিংটো দেখিছে চাগে, উজ্জ্বলটো কিমান ধুনীয়া, উজ্জ্বল পাটৰ কাপোৰৰ। আৰু বাকী কেইযোৰ দেখাই আছোঁ মই আপোনালোকক। এইযোৰ ছেকেণ্ডযোৰ হয় আপোনালোকক দেখাব খোজাযোৰ। এইযোৰ আপোনালোকৰ কাষ্টমাৰ ৰেডি টু ৱেৰ কৰিব দিছে আৰু বঢ়িয়াকৈ দহি চহি গুঠি দিয়া হৈছে। পিয়ৰ পাটৰ যোৰা হয়, তামা কালাৰৰ গুণাত আছে, কফি কালাৰৰ কাপোৰ, ডাঠ কফি কালাৰ। এইযোৰ আপোনালোকে দেখিছে কি ধুনীয়া হয়, গোটেই কাপোৰযোৰ চাইড পাই গোটেইখিনি চিলোৱা গৈছে। আৰু কাপোৰযোৰ কি গৰ্জিয়াছ লাগিছে, চাইড পাই দহি গুঠাৰ পিছত। যদি আপোনালোকে প্ৰাইচবিলাক জানিব খোজে বা আমাৰ হোৱাটছএপ গ্ৰুপতো আছে, কিছুমান গ্ৰুপ আছে, আপোনালোকে তাতে জইন হ'ব পাৰে। আৰু লগতে আমি ডেইলি আমাৰ প্ৰডাক্টবিলাক তাত আপডেট দিওঁ, কোনো টেনশ্যন ল'ব নালাগে। পিয়ৰ পাটৰ কাপোৰ দিওঁ আমি সকলোবিলাক।
আৰু লগতে গোটেইবিলাক লেবৰেটৰী চিল মাৰ্ক পাব আপোনালোকে আৰু অল অভাৰ ইণ্ডিয়া আপোনালোকৰ ডেলিভাৰী পাব মানে ঘৰত থাকিয়ে ল'ব পাৰিব কোনো টেনশ্যন নালাগে ল'বলৈ গোটেই কাপোৰযোৰ হেণ্ডলুম হয় আৰু এটা দেখিছে চিল মাৰ্ক গোটেই কাপোৰত আপোনালোকে চিল মাৰ্ক পাব কোনো টেনশ্যন ল'ব দৰকাৰ নাই এইবিলাক কাপোৰ চল্ড হ'ল কিন্তু আপোনালোকে যদি ল'ব বিচাৰে মোক হোৱাটছআপ যোগে মেছেজ দিব আমি আকৌ বনাব পাৰিম যিহেতু আমাৰ ঘৰৰে শাল হয় আমি নিজে বনাব পাৰিম আৰু এফৰ্ডেবল প্ৰাইজত একদম ধুনীয়া পাটৰ কাপোৰ পাব আপোনালোকে কোনো টেনশ্যন ল'ব নালাগে কোৱালিটি লৈ এইটো বিপি আৰু ইয়াৰে এখন মেখেলাখন আৰু কাপোৰৰ ধৰক দাম যেনেকুৱা ভাবে কিছুমানৰ ধৰক 5,000-6,000 টকাত পাটৰ কাপোৰ দিয়ে সেইবিলাক মানে ধৰক কি ক'ম আৰু সেইবিলাক ধৰক কোৱালিটি ইমান এটা ভাল নাথাকে কিন্তু এইবিলাকৰ কোৱালিটি চাব পাৰে আপোনাৰ কাপোৰৰ গঠন চাব পাৰে বিৰাট হেভি কাপোৰ হয় এইবিলাক ইয়াৰে মেখেলা এইখন হয় আহল বহল পাব আৰু যদি আপোনালোকে এই ডিজাইনটোত লৈ কিনে বেলেগ মানে ধৰক কাপোৰযোৰৰ কালাৰটো হোৱাইট দিব খোজে বেঙুনীয়া দিব খোজে নীলা দিব খোজে তেনেকুৱাকৈ আপোনালোকে বনাই ল'ব পাৰে এইটো ডিজাইনতে তেন্তে আহক আৰু দুযোৰ কাপোৰ আছে মই আপোনাক খুলি দেখাওঁ এইকেইযোৰ আজি কাপোৰ কেইযোৰ যাবই আপোনাৰ এইযোৰ আমাৰ তৃতীয়যোৰ কাপোৰ হয় আপোনালোকৰ কাষ্টমাৰে কালাৰটো চেঞ্জ কৰি বনাইছে প্ৰথম আছিল এইযোৰ বেঙুনীয়া কালাৰত আৰু কাষ্টমাৰে মানে এইটো কালাৰ দিছে প্ৰিফাৰ কৰিছে আমি বনাই দিছোঁ কালাৰটোত আপোনালোকে চাব পাৰে গুণাৰ চাইনিং বা কোৱালিটি আৰু কাপোৰযোৰ কিমান হেভি আহক মই খুলি দেখাওঁ কাপোৰযোৰ আপোনালোকক কাপোৰযোৰ আপোনালোকে চাব পাৰে কি ধুনীয়া এটা চাইনিং গুণাৰ কোৱালিটি আৰু লগতে কি ধুনীয়া এটা ডিজাইন এইবিলাক নতুন ডিজাইন হয় আচলতে বিৰাটে ধুনীয়া কাপোৰযোৰ দেখিবলৈ মোবাইলৰ কেমেৰাত হয়তো কালাৰবিলাক ভালদৰে নাহিব পাৰে কিন্তু ইমান এটা মানে গ্লেজ আছে নহয় কাপোৰযোৰত যে আপোনালোকে দেখি ভাল লাগিব আৰু গুণাৰ কোৱালিটি আপোনালোকে চাব পাৰে পাটৰ কাপোৰবিলাক আচলতে ভিডিঅ'ত আনিবলৈ বহুত জটিল হয় তথাপিও আমি যিমানখিনি পাৰোঁ চেষ্টা কৰোঁ আৰু আমাৰ গোটেই কাপোৰত চিল মাৰ্ক পাব এইযোৰতো আছে কোনো টেনশ্যন ল'ব নালাগে আপোনালোকে যদি এইযোৰ বেলেগ ধৰক কালাৰ বনাব খোজে কাপোৰযোৰ তেনেকুৱা পাৰে বা আপোনালোকৰ যদি নিজৰ প্ৰিফাৰ ডিজাইন থাকে আমি সেই ডিজাইনতো আপোনালোকক বনাই দিব পাৰোঁ আমাক যোগাযোগ কৰিব ডেছক্ৰিপশ্যনত আমাৰ ফোন নম্বৰ দিয়া থাকিব লিংকত ইয়াৰ মেখেলা এইখন আৰু প্ৰাইচবিলাকৰ কাৰণে মোক হোৱাটছআপ যোগে যোগাযোগ কৰিব মই আপোনালোকক তাতে কৈ দিম গুণাৰ কোৱালিটি দেখিছে আৰু ডেলিভাৰী মই আগতেও কৈছোঁ আমি অল অভাৰ ইণ্ডিয়া দিওঁ ডেলিভাৰী কিন্তু CODত নহ'ব বস্তুবিলাক যিহেতু পাটৰ কাপোৰ আমি CODত নিদিওঁ ক'ডত নিদিওঁ আহক লাষ্ট 4 নম্বৰযোৰ এইযোৰ আছে মই আপোনালোকক খুলি দেখাওঁ
এইযোৰ লাষ্টযোৰ আপোনালোকক কৈ থকাযোৰ এইযোৰ দেখিছে আপোনাক গল্ডেন গুণাত কাম আছে লগতে সূতা ফুলৰো কাম আছে বিৰাট ধুনীয়া মিনাবিলাক দেখিছে আপোনালোকে ইয়াৰে মেখেলা এইটো মানুহে ভাবিব এইটো ৰিহা নেকি এইটো আচলতে ৰিহা নহয় এইটো আপোনালোকৰ বিপিটো গোটেই হাতত আৰু ফুল হেণ্ড ৱৰ্ক মই আপোনালোকক দেখাম বিপিটো আৰু কাপোৰযোৰ ইমান গৰ্জিয়াছ নহয় আপোনালোকে যে দেখিলেই ভাল লাগি যাব কাপোৰযোৰ বা বিয়া বাৰু বা এনেকুৱা কাৰ্যক্ৰমত যদি পিন্ধে মানে নোচোৱা মানুহ নাথাকে আৰু এইযোৰ কাপোৰত আৰু এইযোৰ কাপোৰ আমি কালি বনাইছিলোঁ মানে ৰেডি হৈছিলে তাৰপিছত আমাৰ কমেও ৰাতিৰ ভিতৰত এইযোৰ চেল হ'ল এতিয়া যাব কাপোৰযোৰ আৰু এইটোৰ কমেও 7যোৰমান অৰ্ডাৰ পৰিছে যদি আপোনালোকে ল'ব খোজে মোক অতি সোনকালে যোগাযোগ কৰিব বিৰাট ধুনীয়া কাপোৰযোৰ আৰু আপোনালোকে দেখিছে কোৱালিটি কিমান হেভি কোৱালিটি হয় কোনো টেনশ্যন নাই দামটো সুধিবৰ কাৰণে মোক আপোনালোকে যোগাযোগ কৰিব হোৱাটছএপত মই দিম আৰু হোৱাটছএপ ক্লাইণ্ট গ্ৰুপতো আপোনালোকে জইন হ'ব কোৱালিটি আপোনালোকে গুণাটো চাই লওক বিৰাট ধুনীয়া গৰ্জিয়াছ হয় আহক মই এইযোৰ আপোনালোকক খুলি দেখাওঁ দেখিছে আপোনালোকে কাপোৰযোৰ কিমান গৰ্জিয়াছ হয় ফুলবিলাক দিছে এইযোৰ পিয়ৰ কেঁচা পাতত বনোৱা হৈছে আপোনালোকৰ যদি পিয়ৰ পাতত লাগে সেইযোৰো পাব এইটো কেঁচা পাতত বনোৱা হৈছে চাদৰখন বাকী মেখেলা বিপি এইবিলাক পিয়ৰ পাতে হয় যদি আপোনালোকৰ চাদৰখনো পিয়ৰ পাতত মানে ধৰক লাগে পকা পাতত আপোনালোকে সেইটোও পাব এইটো কিন্তু কেঁচা পাতত হয় ডিজাইনটো দেখিছে আপোনালোকে গৰ্জিয়াছ বিৰাট ধুনীয়া কাপোৰযোৰ হয় সকলোতকৈ হাই ডিমাণ্ডেড আৰু এযোৰ কাপোৰ বনোৱাতে মিনিমাম 15 দিন লাগে যদি আমাৰ কমেও এইটো ডিজাইনতে 2-3খন শাল এতিয়া ৰখা হৈছে আৰু যদি আপোনালোকক লাগে অতি সোনকালে যোগাযোগ কৰিব নহ'লে আকৌ পিছলৈকে আপোনালোকৰ লেট হ'ব আৰু এডভান্স বুকিং কৰিবলৈ বেছি টকা দিব নালাগে এডভান্স বুকিং কৰিবলৈ আপোনালোকক 1000 বা 2000 দিলে হ'ল বাকী কাপোৰযোৰ আপোনালোকে ৰেডি হোৱাৰ পিছত ফুল পে'মেণ্ট দিলে আমি পঠাই দিম আমাৰ ফালৰ পৰা গল্ডেন গুণাৰ কাম দেখিছে আপোনালোকে কি ধুনীয়াকৈ কৰা হৈছে লগতে এই চব ডিজাইনবিলাক গৰ্জিয়াছ পুৰা ডাঠ গ্ৰীণ কালাৰ ফুলটো দিয়া আছে ৰাণী কালাৰৰ কাম আছে গোটেইখিনি আৰু গোটেইযোৰ চিলমাৰ্ক প্ৰডাক্ট হয় লেবৰেটৰী চিলমাৰ্ক পাব হেণ্ডলুম শুৱালকুছিত বনোৱা কাপোৰ এইবিলাক আমাৰ নিজৰ শালত বনোৱা কাপোৰ যদি আপোনালোকক লাগে মোক যোগাযোগ কৰিব আহক ইয়াৰ মই মেখেলাৰ বিপিটো দেখাওঁ বিপিটোতো একদম মানে হেভি হয় ইয়াৰ মেখেলাখন দেখিছে আপোনালোকে কিমান মেখেলাখনো পুৰা ধুনীয়া হয় লগতে আঁঠুৰ ওপৰলৈকে কাম আছে দেখিছে মাত্ৰ এইখিনিত এবেগ দুবেগেটমান জেগা খালী আছে বাকী চব কাম কৰা হৈছে মেখেলাখনতো চাইন দেখিছে আপোনালোকে মোবাইলত আহিছেনে নাজানো কিন্তু চাইন কাপোৰ একদম মানে গৰ্জিয়াছ হয় আহক মই ইয়াৰ বিপিটো দেখাওঁ কোৱালিটি লৈ কোনো টেনশ্যন ল'ব নালাগে আপোনালোকে যদি অনলাইনো লয় অনলাইনো কোনো কোৱালিটি লৈ টেনশ্যন ল'ব নালাগে মোৰ গ্ৰুপত আপোনালোকে আপডেটবিলাক পাব ইয়াৰ কোৱালিটি লৈ কিয় টেনশ্যন ল'ব লাগে পিয়ৰ পাতত হেভি মানে কামবিলাক আমাৰ ফুল্লি ভালকৈ কৰা হয় যে এবাৰ ল'ব নেক্সট টাইম কাষ্টমাৰে আমাৰ পৰা গুচি যাব সেইটো নহয় আমাৰ মতে কাষ্টমাৰ ভগৱান আমাৰ কাৰণে এবাৰ লওক আৰু আমাৰ কাৰণে মানে কাষ্টমাৰ থাকিলে আমাৰ কাৰণে ভাল আৰু ইয়াৰ বিপিটো এইটো হয় মই খুলি দেখাইছোঁ আপোনালোকক বিপিটো দেখিছেনে ফুল হেণ্ড আপোনালোকে দুখন হেণ্ডতে কাম পাব লগতে আৰু পিছপিনে আছে জাপি থোৱা আছে বিপিটো আৰু পিছপিনে আছে বিৰাটেই ধুনীয়া কাপোৰযোৰ যদি ল'ব খোজে এতিয়াই মোক যোগাযোগ কৰক একদম ডেছক্ৰিপশ্যনে মোৰ ফোন নাম্বাৰ দিয়া আছে আৰু গোটেইবিলাক আপোনাৰ হোম ডেলিভাৰী হ'ব দিল্লী মুম্বাই কেলকাতা যোৰহাট য'তে নাথাকক অতি সোনকালে ল'ব পাৰিব পিয়ৰ পাটৰ কাপোৰ ঘৰত থাকিয়ে ল'ব পাৰিব লেবৰেটৰী চিলমাৰ্ক গোটেইখিনি পাব সমস্ত পাব কাপোৰযোৰ অকল এইযোৰ নহয় আমাৰ প্ৰত্যেকযোৰ কাপোৰতে পাব আপোনালোকে যদি ল'ব খোজে মোক যোগাযোগ কৰক ডেছক্ৰিপশ্যনত নাম্বাৰ দিয়া আছে আৰু যদি আপোনালোকৰ ডিজাইনো আছে তেনেকুৱাও বনাব পাৰে পিয়ৰ পাটত হেভি হয় হেভিকৈ পাব তেন্তে আজিলৈকে এইখিনিতে ভিডিঅ'টো সামৰোঁ আশা কৰোঁ অন্য এটি ভিডিঅ'ত লগ পাম বুলি ধন্যবাদ